Hello everyone, welcome back to my channel. মোৰ সকলো বন্ধু আৰু ভিউৱাৰলৈ নমস্কাৰ আৰু মানসেগৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। মই আজি আপোনালোকক এই ভিডিঅ'টোত অতি সহজে কেনেকৈ ঘৰতে ইনকিউবেটৰ বনাব পাৰি তাকে দেখুৱাব বিচাৰিছো আৰু কেনেকৈ বনোৱা হৈছে আৰু কি কি প্ৰয়োজন হৈছে সকলো দেখুওৱা হৈছে ভিডিঅ'টোত। সেয়ে ভিডিঅ'টো শেষলৈকে চাওঁ আহক। মই বনোৱা ইনকিউবেটৰৰ দৰে বনাবলৈ এটা থাৰ্মকলৰ কাৰ্টুনৰ প্ৰয়োজন হয় আৰু কাৰ্টুনটো যেহেতু বগা সেয়ে মই টেপ ব্যৱহাৰ কৰোঁ যাতে দেখিবলৈ ধুনীয়া হয়। এই থাৰ্মকলৰ কাৰ্টুনবোৰ আপোনালোকে বজাৰত অতি সহজে পাব। থাৰ্মকলৰ কাৰ্টুনবোৰ ব্যৱহাৰ কৰাৰ সুবিধা হ'ল ইয়াক অতি সহজে বনাব পাৰি আৰু ইয়াক হেচিং কৰিবলৈও সুবিধা হয়। কাৰ্টুনবোৰ টেপ মৰা কমপ্লিট হোৱাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে আৰু ইনকিউবেটৰ বনাবলৈ আপোনালোকৰ কি কি প্ৰয়োজন হয় আৰু কেনেকৈ বনোৱা হ'ব সেয়া দেখিব বিচাৰিছোঁ। প্ৰথমে কাঠৰ বিট লৈছোঁ দুডালমান আৰু তাঁৰ আৰু এয়া কণ্ট্ৰলাৰ হয় মেচিনৰ। এয়া 12 ভল্টৰ DC ফেন হয়। এয়া 12 ভল্ট DC লগতে আৰু এয়া এডপ্টাৰ 12 ভল্ট 2 এম্পিয়াৰৰ। এয়া হিউমিডিটি কণ্ট্ৰলাৰ, বাল্ব হোল্ডাৰ, এয়া প্ৰয়োজনীয় বস্তুবোৰ। এয়া মই ফেনখনৰ কাৰণে এটা ফ্ৰেম বনাই লৈছোঁ যাতে ফেনখন চলি থকা টাইমত লৰচৰ নহয়, সেয়ে সুবিধা হোৱাকৈ মই ফ্ৰেমটো বনাই লৈছোঁ। আপোনালোকেও এনেকৈ বনাব পাৰে আৰু বহুতো সুবিধা আছে, যেনেকৈ পাৰে তেনেকৈ লগাই ল'ব যাতে চলি থকা টাইমত ফেনখন যাতে লৰচৰ নহয়। দুই পিনে দুটা হোল্ডাৰ লগাই লোৱা হ'ল, মাজত লগোৱা হৈছে যাতে সুবিধা হয়। আৰু এই ওপৰৰ কলাডাল দেখিছে এয়া ফেনখনৰ ৱাৰ হয় আৰু বাকী হোল্ডাৰ দুটাৰ ৱাৰ এই বগা দুডাল হয়। আৰু এই তলৰ কলাডাল দেখিছে এইটো এডপ্টাৰৰ ৱাৰ হয়। এই কলা তাঁৰডাল তলত আছে এডাল এডপ্টাৰ তাঁৰ হয়। বগা তলৰ তাঁৰডাল দেখিছে এডাল মেইন কাৰেণ্টলৈ যাব আৰু ওপৰৰ দুইডাল বগা তাঁৰ যিহেতু হোল্ডাৰৰ তাঁৰ হয়, হোল্ডাৰৰ দুইডালৰ এডাল তাঁৰ জইন কৰি কেনে আপোনালোকে মেইন কাৰেণ্টৰ এডাল তাঁৰ লগত জইন কৰি কেনে এনেকৈ টেপ মাৰি ল'ব। এয়া টেপ মৰা দেখিছে, তিনিডাল তাঁৰ একেলগে টেপ মৰা হৈছে আৰু বাকী হোল্ডাৰৰ যোনডাল এডাল তাঁৰ থাকিব সেই দুডাল একেলগে জইন কৰি কেনে এক্সট্ৰাকৈ ওলাই ল'ব এডাল আৰু মেইন কাৰেণ্টৰ এডাল তাঁৰ এক্সট্ৰাকৈ উলিয়াই ল'ব আৰু এডাল এডপ্টাৰ তাঁৰ আৰু এডাল ফেনৰ তাঁৰ দুইডাল একেলগে জইন কৰি থ'ব। ৰঙা তাঁৰ আৰু ৰঙা তাঁৰ তেনেকৈ কালাৰবোৰ বেলেগ বেলেগ, তথাপিও দুডাল তাঁৰ একেলগে জইন কৰি থ'ব। এডাল ৱাৰ দেখিছে, এডাল টেম্পাৰেচাৰ জোখা ৱাৰ হয়। এয়া কণ্ট্ৰলাৰ লগত অট'মেটিক ছেটিং থাকে আৰু এই তিনিটা বুটাম দেখিছে, এইকেইটা কণ্ট্ৰলাৰটোৰ ছেটিং কৰা হয় আৰু তলৰ চাৰিটা দেখিছে ইয়াত ৱাৰ লগোৱা হয়। K0 আৰু K1 দেখিছে, ইয়াত হোল্ডাৰৰ দুইডাল তাঁৰ লগাব এডালকৈ আৰু 12 ভল্ট আৰু GND দেখিছে এডাল ফেন আৰু এডপ্টাৰটোৰ তাঁৰ লগাব। ইয়াৰে ৰঙা তাঁৰ এডপ্টাৰ আৰু ফেনৰ ৰঙা তাঁৰডাল 12 ভল্টত লগাব,
বাকী এডাল GNDত লগাব কাৰ্টুনটোত এনেকৈ কণ্ট্ৰলাৰটো ভালকৈ লগাই লৈ ৱাৰবোৰ লগাই ল'ব আৰু ইয়াৰ টেম্পাৰেচাৰ জোখা ৱাৰডাল আপোনালোকে মাজতে ফুটা কৰি ভিতৰ পিনে পাৰ কৰি ল'ব আৰু বাল্ব লগাই ল'ব বাল্বটো 100 পাৱাৰ লগাব পাৰে আপোনালোকে 60 পাৱাৰ লগাব পাৰে বৰ্তমান ইয়াৰ সেটিং কৰা হোৱা নাই তথাপিও চাই লওক এবাৰ গোটেইবোৰ ধুনীয়াকৈ কাম কৰি আছে হেচিং কৰাৰ সময়ত ইনকিউবেটৰৰ ভিতৰত যেহেতু এয়াৰৰ প্ৰয়োজন হয় সেইবাবে আপোনালোকে হেচিং কৰাৰ আগত কাৰ্টুনৰ চাৰিওপিনে কেইটামান ফুটা কৰি ল'ব যাতে ভিতৰলৈ এয়াৰ সোমাই যাব পাৰে ভিডিঅ'টো শেষৰ পিনে চাব কাৰ্টুনৰ ফুটা কৰা আছে আপোনালোকে দেখিলে গম পাব কেনেকৈ কৰা হৈছে কণ্ট্ৰলাৰটো সেটিং কৰাৰ পিছত দেখুৱাইছো আৰু যেহেতু হেচিঙৰ কাৰণে বনোৱা হৈছে সেয়ে হেচিং কৰিবলৈ এটা সেটিং থাকে সেই সেটিং কৰি আপোনালোকক দেখুৱাইছো সেটিং কৰাৰ পিছত সকলো অটোমেটিক কন্ট্ৰোল হৈ থাকে এয়া সকলো কমপ্লিট হৈ গ'ল চাওক এয়া দুইটা বনাই কমপ্লিট হৈ গ'ল আৰু এই ভিডিঅ'টো মই কন্ট্ৰোলাৰ সেটিং আৰু হিউমিডিটি কন্ট্ৰোলাৰ সেটিং দেখুৱা নাই অন্য এটি ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হেচিং কৰাৰ সময়ত ইনকিউবেটৰটোত হিউমিডিটিৰ প্ৰয়োজন হয় সেইবাবে আপোনালোকে 1 লিটাৰ পানী পাত্ৰ এটা ভিতৰত থ'ব যাতে হিউমিডিটি কন্ট্ৰোল হৈ থাকে এয়াই আছিল আজিৰ ভিডিঅ'টো ইনকিউবেটৰ বনাবলৈ প্ৰয়োজনীয় যিমানখিনি পাৰোঁ ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে ভিডিঅ'টোৰ বিষয়ে কমেন্ট কৰি জনাব আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ